हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আছে আৰু আমিও আছো ভালে ভালে মানে আমাৰ বেটাৰ মানে যোৱাকালি ঠিকে আছিল যোৱাকালি মাৰ বাৰ্থডে আছিল পাতিব যোৱাকালি মাৰ বাৰ্থডে আছিল ঠিকে পাতিলো তাৰপিছত আজি ঠিকে আছিল তাৰপিছত বেটা পটককে জ্বৰ আহিলে অকমান আহি প্লানি দিনটো তেনেকৈ কোচতে থাকিলে তাৰপিছত ভাত পানী খাই দৰৱ খাই এতিয়া ঠিক হৈছে আৰু এতিয়া একদম হৈ উঠি লৈ ৰ'দত বহি আছে আৰু লৈ আছে এটা কি লৈ আছা বেটা কি লৈ আছা ওয়াইস হা বেটা হয় নহয় ওয়াইস লৈ আছা আৰু এয়া মিস মানে পাপা ওচৰত এইটো ৰ'দে আমাক তাহাঁতক ধৰিছে বোলে ৰ'দে আৰু বেটা খাই আছে ওয়াইস ৰ'দে ধৰিছে এইফালৰ পৰা ৰ'দ আহিছে ন কৈ দিয়া আৰু আমাৰ এইফালে মানে ৰাতি আবেলিবোৰত মানে ধুনীয়াকৈ একদম ৰ'দ আহে দুপৰীয়াৰ পৰাই ৰ'দ আহে ৰ'দ সোমায় আৰু এই চালনীখন জানো এইটো কিবা মাৰোৱাৰীবোৰৰ কিবা এটা নিয়ম আছে আমাৰ আকৌ মাৰোৱাৰী লেখীয়াকৈ খিৰিকীত ওলমাই থৈছে মাছ ঢাকি থোৱাৰ কাৰণে শুকুৱাইছে ঠিকে আছে আৰু এয়া বেটাই খেলনা বস্তুখন কালি মানে চোফাত মানুহ বহিব লগাৰ কাৰণে মোনাখনত ভৰাই লৈ বস্তু ভৰাই দিলোঁ আৰু ইয়াত থৈ দিছোঁ আৰু অ'নো তুমি আজি এটা কথা গম নোপোৱাই অ'নো তুমি আজি গম নোপোৱা এইটো আজি পাপাক বেগ দিলে নহয় এইটো বেগ দেখিছা না পাপাক দিলে তুমি গমেই নাপালা তুমি যে শুই আছিলা আংকুল দুটা আহিলে আংকুল আহি পেলাই দি থৈ গ'ল পাপাক এইটো নিউ বেগ দিলে আজি নিউ বেগ ভাল লাগিছে নাই লাগিছে ভাল পাপা এইটো পুৰণা হ'ল এইটো নিউ বেগ দিলে এডোখৰত নাম এড্ৰেছটো লিখিব লাগে ন আগৰ মোৰ বেগ সেইটো আছিলে তাৰপিছত এতিয়া বেগ হ'ল এইটো আগৰটো অক্সফৰ্ড ফাৰ্মাৰ আছিলে এতিয়া অক্সফৰ্ড আগৰটো অক্সফৰ্ড ফাৰ্মাৰ আছে এতিয়া অক্সপ্ৰ' হ'ল ন অক্সপ্ৰ' সেইকাৰণে যেনিবা এইটো হৈছে মোৰ নতুন বেগ আজি বেটাকৰ মানে বেটাক ছাৰপ্ৰাইজ হিচাপে দেখুৱালে ইখনতকৈ সৰু লাগিছে নে একেই এতিয়া বস্তু নভৰা এনে আকৌ বস্তু নভৰালে ইমান কম ৱেইট হয় এনে আকৌ বহুত ৱেইট হৈছে ৱেইট কম নেকি এইটো কি কম ৱেইট নে এইটো এতিয়াও কিবা সোমাই থকা লেখীয়া লগা নাই নেকি তুমি চোৱা যথেষ্ট ৱেইট 1.5 কেজি ধেমালি নি এটা পাতলা টাইপৰ বেগ হ'ব সেই কৰিব লাগে তাতে পিঠিত লৈ ঘূৰি ফুৰা মানুহ আমি আৰু এইটো মানে বেটাক দেখুৱাবলৈ কি এনেকৈ থৈ দিছিলোঁ বিচনাতে আৰু এইটো পিছত পিন্ধিব লাগিব দেই ধুনু বেটা অকণমান চুই চাবাগে নেকি বেগটো চুই নোচোৱা চুই নাচাই বোলে সেই ৰ'দত বহি আছে আৰু এই বডি স্প্ৰেটোৰ এইটো মুখনিখন কি হ'ল নাই দেখোন নাই মই অকণমান বহুত দিনৰ মূৰত মাৰিছোঁ দেই বডি স্প্ৰে মৰাই নহয় আজি মাৰিছোঁ ইয়াৰ মুখনিখন কি হ'ল এইখন চাগে বেটা আহে খেলা ডাষ্টবিনটোত আছে ঠিক নাই য'ত ত'ত পৰি থাকে আমাৰ বস্তুবোৰ বেটা তুমি কোৱা আকৌ ৱাইছটো একদম লাইভ প্ৰমাণ লাইভ প্ৰুফ আছে কোনে কাৰ মোবাইল পেলাই সেইটো হৈছে মোৰ মোবাইল আৰু মোৰ মোবাইলটো এতিয়া দেখিলে আপোনালোকে কেনেধৰণে লৈ কেনেকৈ পেলাবলৈ লৈছে অকস্মাত কেতিয়া পৰে কোনো নাজানে আৰু এতিয়া এনে ধৰিছিলোঁ জাষ্ট ধৰোঁতে পৰি গ'ল আৰু এইটোৱে আছিলে মোৰ মিষ্টাৰ দিয়া বাৰ্থডে গিফ্ট এইটো আজি পিন্ধিলোঁ ভাবিলোঁ আপোনালোকৰ ওচৰতো ভিডিঅ'টো অকণমান ৰাখি থৈ দিম পিন্ধা ড্ৰেছটো আৰু যোৱাকালি পিন্ধিবলৈ মানে এইটো পিন্ধি কেক কটাটো সম্ভৱ নহয় ঠাণ্ডা পিন্ধা নহয় আৰু ইয়াৰ লগত মানে ৱাছকোটটো হৈছে এইটো আচলতে গৰম দিনৰ কাৰণে পাৰফেক্ট হয় একদম আৰু এয়া মই নিজে দেখুৱাইছোঁ তলৰটো হোৱাইট ওপৰটো ব্লেক এইটো সেইজনী
আইনাত দেখাজনীয়ে হয় মই এইজনী পিছফাল খালি আৰু ভাবিছোঁ আজি ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ ইমানতে সময় দিছোঁ ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু যদি আমাৰ চেনেললৈ নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই